মহাবীৰ লাচিত বৰফুকনক কয় যে অসমীয়া জাতিৰ বীৰ, অসমৰ যেতিয়াই অস্তিত্বৰ সংকট আহে, অসমীয়া মানুহখিনি যেতিয়াই মৰি মৰি পুনৰ জীৱৰ কাৰণে এটা উপায় লাগে, তেতিয়া লাচিত বৰফুকনক প্ৰয়োজন হয়। মৈদামৰ পৰা তেখেতক টানি আজুৰি উলিয়াই অনা হয় যে লাচিত বৰফুকনৰ প্ৰয়োজনীয়তাটো আছে, মুঠতে য'ত যেনেকে আছ তেনেকে ওলাই আহ, জাতিৰ অস্তিত্ব বিলুপ্তিৰ পথত। গতিকে যেনেকে আছ তেনেকে ওলাই অলপ আগত গায়ক এজনে গাই গৈছে, আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু তুমি নাথাকিবা ৰৈ। এইবিলাক গান আৰু পুনৰ গাই পিনি আমাৰ আহোম ল'ৰাবিলাকৰ তেজটো গৰম কৰি বাৰে বাৰে আমাৰ তেজবিলাকক বাৰে বাৰে মানে কি হৈছে, দেশৰ জাতিৰ স্বাৰ্থত বুলি কৈ বাৰে বাৰে আমাৰ তেজবিলাক আমাৰ লছ কৰি থকা হৈছে। এইটো আমি আজি টাই আহোম ছাত্ৰ সন্থাই উপলব্ধি কৰিছো। আমি এইকাৰণে উপলব্ধি কৰিছো যে যিজন বীৰে নৰিয়া গাৰে যুদ্ধ কৰি এইখন অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল, অসমীয়া জাতিৰ অস্তিত্বটো ৰক্ষা কৰিছিল, কেৱল আহোমৰ অস্তিত্ব ৰক্ষা কৰা নাছিল। সেই সময়ত ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আছিল। কেৱল আহোম কিটাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে লাচিতে নৰিয়া গাৰে শৰাইঘাটৰ ৰণত যুদ্ধ কৰা নাছিল। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেখেতে নৰিয়া গাৰে শৰাইঘাটৰ যুদ্ধত ভাৰতীয় সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰি তেখেতে এইখন অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল। আৰু সেইজন লাচিত বৰফুকনক আজি কি হৈছে, তেখেতৰ আজি এই মহান স্মৃতি দিৱসটোত আজি যোৰহাটৰ পৰা মই যি বৰ্ণনা দিলো, সেই আহোমকেইটাই চাকি গছ জ্বলাবলগীয়া হৈছে। কিয়? যেতিয়াই জাতিৰ অস্তিত্বৰ যেতিয়া সংকট আহে, তেতিয়া লাচিত বৰফুকনৰ শ্লোগানটোৰ প্ৰয়োজন হয়। কিন্তু যেতিয়া তেখেতৰ স্মৰণত এগছি চাকি জ্বলাবৰ হয়, তেতিয়া লাচিত বৰফুকনক কোনেও চিনি নোপোৱা হয়। কালি পৰহি লক্ষ্মীনাথ তামুলী ডাঙৰীয়াই কৈ গৈছে যে লাচিত বৰফুকন আহোমৰ বীৰ নহয়। সৌগিদিনা যোৰহাটৰ ফাঁচনি বোলা এটা কৈছে, লাচিত বৰফুকনে বোলে শৰাইঘাটত যুদ্ধই কৰা নাছিল। ইমান বহুৱালি কিন্তু আমাৰ সহ্য নহয়। এই জাতীয় বীৰসকলক লৈ বাৰে বাৰে এনেকুৱা ধৰণৰ বহুৱালি কৰি থাকিব, এইবিলাক কিন্তু আমি সহ্য কৰি আমি থাকিব নোৱাৰো। এইটো আমাৰ টাই আহোম ছাত্ৰ সন্থা, এইটো আমাৰ সংস্কাৰ যে যদি সঁচা অৰ্থত যদি এই বীৰজনক যদি সঁচা অৰ্থত যদি মূলাগৰ্ভক যদি চিনি নাপায়, সঁচা অৰ্থত যদি মহাবীৰ লাচিত বৰফুকনৰ যদি বীৰত্ব, মহাবীৰ লাচিত বৰফুকন জয়মতীৰ যদি দেশৰ যি দেশ প্ৰেম, দেশৰ প্ৰতি তেখেতসকলৰ যি ত্যাগ, সেই ত্যাগক যদি স্বীকৃতি দিব নিবিচাৰে, তেতিয়াহ'লে তেখেতসকলক বাৰে বাৰে ব্যৱহাৰ কৰি থকাৰ কোনো অৰ্থ কিন্তু অসমীয়া জাতিৰ নাই। আজি অসমত কি হৈছে, আজি কেইবাখনো আজি ৰাজ্যৰ আজি ধুম উঠিছে, প্ৰত্যেকে আজি ৰাজ্য বিচাৰিছে। আজি এই লাচিত দিৱসক স্মৰণ কৰিবলৈ আজি কেন্দ্ৰীয় নেতৃত্ব আমাৰ টাই আহোম ছাত্ৰ সন্থাই আজি কি হৈছে, কোনোবাই বন্ধ দিছে। আজি লাচিত দিৱস, মহাবীৰ লাচিত বৰফুকন আজি স্মৃতি দিৱসৰ দিনাই আজি অসমৰ কোনো সংগঠনে আজি বন্ধ দিছে। আৰু তেখেতসকলে আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আজি লাচিত দিৱসৰ স্মৃতি দিৱসত তেখেতৰ সন্মানত এগছি চাকি জ্বলাবলৈ আহি কি হৈছে, ৰাস্তাত আজি প্ৰতিবাদৰ সন্মুখীন নিজৰ গাড়ী ঘোঁৰা ভাঙি তাত পুনৰ ঘূৰি যাব লগা হৈছে। একেই 2 ডিচেম্বৰ অসম বন্ধ। মই কোনে দিছে? কোচ ৰাজবংশী ছাত্ৰ সন্থাই। মই বিশ্বজিৎ ৰায়লৈ ফোন কৰিছো, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি, যে কি হ'ল বিশ্বজিৎ, 2 তাৰিখে বন্ধটো দি দিলে, অসম দিৱস আছে, চুকাফা দিৱস আছে। কৈছে বড়োলেণ্ডত আমাৰ অস্তিত্বটো নাইকিয়া হৈ গৈছে, আমি জীয়াই থাকিব লাগিব, কি কৰিম ভাই? মই কৈছো দে বেলেগ দিন এটাত দে, সদায় দে। কৈছে আমি আলোচনাটো কৰি ল'ব লাগিব। তাৰমানে কি হৈছে, আজি বিশেষ জনগোষ্ঠীক আজি বিশেষ সুবিধা দিবলৈ যোৱাৰ কাৰণে আজি বেলেগ জনগোষ্ঠী তাত অস্তিত্বটো তাত বিলুপ্তি হৈছে। আজি বড়োসকলো অসমীয়া, আজি কোচ ৰাজবংশী তাত যিসকল ভাই আছে সেইসকলো অসমীয়া। আমি কোৱা নাই তেখেতসকলক বহিৰাগত বুলি, কিন্তু এটা জনগোষ্ঠীৰ বিশেষ অধিকাৰ তাত সাব্যস্ত কৰিবলৈ যাওঁতে বাকী জনগোষ্ঠীটো তাত অস্তিত্বটো বিলুপ্ত হৈছে। সেইকাৰণে যিজন চুকাফাই 1228 খ্ৰীষ্টাব্দত এই বৰ অসমৰ ভেটি গৈছিল, সেইজন চুকাফাৰ স্মৃতি দিৱসৰ দিনাই আজি তেখেতসকলক বন্ধ দিবলৈ বাধ্য হৈছে। তাতকৈ দুখৰ কথা কিবা আছে? আজি এইজন মহান বীৰ আজি লাচিত বৰফুকনৰ স্মৃতি দিৱসৰ দিনে কোনোবা জনগোষ্ঠীয় সংগঠনে আজি কি হৈছে, নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কিবা তেখেতসকলৰ জাতিৰ স্বকীয়তা বজাই ৰাখিবৰ কাৰণে, জাতিৰ যিবিলাক ডিমাণ্ড আছে, নিজৰ জাতিটো জীয়াই ৰাখিবৰ কাৰণে যিবিলাক ডিমাণ্ড আছে, সেইবিলাক ডিমাণ্ড তেখেতে বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজি কি হৈছে, বন্ধ ঘোষণা কৰিছে। তাৰ ফলশ্ৰুতি কি হৈছে, মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসটো পালন কৰিবলৈ বেলেগ এটা নাপাতেই। টাই আহোম ছাত্ৰ সন্থাৰ ল'ৰাকেইটাই বা আহোমৰ মুষ্টিমে 2 সংগঠনে পাতিব লগা হয়। গতিকে এই কথাবিলাক আমি কেতিয়া কম, ক'ত কম আমি? সেইকাৰণে কি হৈছে, হাজাৰ হাজাৰ টকা খৰচ কৰি আপোনালোকক মাতি আনিব লগা হৈছে, এটা পেণ্ডেল ধৰিব লগা হৈছে। আচলতে পেণ্ডেলটো ধৰি এনেকে ধৰণে লাচিত দিৱস পাতিবলগীয়া কোনো কাৰণ নাছিল। ঘৰে ঘৰে এগছি চাকি বন্তি জ্বলিব লাগিছিল। যদি লাচিতে সেই সময়তে যদি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি এইখন অসম যদি বচাই থৈ নগলহেঁতেন, এইখন এখন বাংলাদেশলৈ পৰ্যবেক্ষিত হলহেঁতেন, এইখন মোগলৰ সাম্ৰাজ্য হলহেঁতেন, তেতিয়া আপোনালোকে লুঙি দাড়ি টুপি পিন্ধি আপোনালোকে ইয়াত থাকিব লাগিলেহেঁতেন। আপোনালোকৰ নিজৰ কোনো নিজস্ব পৰিচয় নাথাকিলেহেঁতেন। যিটো পৰিচয় সেইজন বীৰে দি গ'ল অসমীয়া জাতিক,
সেই বীৰজনৰ প্ৰতি আপোনালোকে এগছি বন্তি জ্বলাবলগীয়া আমাৰ অসমীয়া মানুহৰ কাৰো আহৰি নাই। তাতকৈ দুখ লগা কথা কিবা আছে আজি এইখন অসমত? সেই আজি কি হৈছে, আমাৰ আজি অসমীয়া মানুহৰ আজি অস্তিত্ব আজি লাহে লাহে নিঃশেষ হোৱাৰ পথত আজি আগবাঢ়িছে। আমি সঁচা অৰ্থত আজি আমি বীৰৰ যি ত্যাগ, বীৰৰ যি স্বীকৃতি, সেইখিনি আমি দিবলৈ আমি শিকা নাই অসমীয়া মানুহখিনি। আমি য'তেই যাওঁ আৱেগৰ ঢৌত আমি উঠি বাঢ়ি যাওঁ। 30 অক্টোবৰ ধাৰাবাহিক বোমা বিস্ফোৰণ হ'ল। কেন্দ্ৰীয় সমিতিৰ সদৌ ছাত্ৰ সন্থা সন্মানীয় সম্পাদক ডাঙৰীয়া আছে, জানে গোটেই ঘটনাটো। যেতিয়াই 30 অক্টোবৰ ধাৰাবাহিক বোমা বিস্ফোৰণ হ'ল, সৰ্বত্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ উঠিল যে যি এই নিশংস কামটো কৰিছে, যি সাধাৰণ মানুহৰ জীৱনক লৈ খেলা কৰিছে, তেখেতসকলক কি কৰিব লাগে, ধৰি আনি উচিত শাস্তি, কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, ফাঁচি দিব লাগে ৰাজপথত। কি হ'ল, কিছুদিনৰ পাছত সেই ধাৰাবাহিক বোমা বিস্ফোৰণৰ যি নায়ক, তেখেতসকলক গ্ৰেপ্তাৰ কৰা হ'ল। তাৰ পাছত কোনে ক'লে, অসমত কোন এনেকুৱা প্ৰতিবাদ হ'ল যে সেই যি সৰু ওপৰৰ নিৰীহ মানুহৰ প্ৰাণকাৰী লোক, সেইজন যি হত্যাকাৰী, সেইজনৰ বিচাৰ হ'ব লাগে বুলি আজি অসমৰ যি আজি বিভিন্ন প্ৰতিবাদী সংগঠন আছে, অসমৰ অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিসকলে আজি কাম কৰি আছে, তেখেতসকলে আজি সৰ্বত্ৰ প্ৰতিবাদ জনাইছেনে, কৰিছেনে প্ৰতিবাদ? অসমীয়া মানুহখিনি কৰিছেনে প্ৰতিবাদ যে সেই নিৰীহ মানুহখিনিৰ যি প্ৰাণকাৰী লৈ গ'ল, যাক আজি ৰাজ আদিত্য দি আজি জেলত ভাত খুৱাই ৰখা হৈছে, তেখেতক আজি শাস্তিৰ দাবীত তুলিছেনে অসমীয়া মানুহখিনিয়ে? দেখিব কাইলৈ বুকিলে গামোচা লৈ তেখেতে ওলাই আহিব, আমাৰ মানুহে গামোচা পিন্ধাব, ৰাস্তাত গামোচা পিন্ধাবৰ কাৰণে হেতা পৰা লগাব। এনেকে ধৰণে জাতিৰ অস্তিত্ব কিন্তু ৰক্ষা নহয়। এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। কালি পৰহি লিখিছে বিপিন চাওডাঙে, লাচিত নহলেও বোলে অৰবিন্দ ৰাজখোৱা আছে। আৰে এইটো কেনেকুৱা কথা? লাচিত বৰফুকনৰ লগত অৰবিন্দ ৰাজখোৱাৰ তুলনা? এজন যি নিজে নিজৰ অস্তিত্ব, নিজৰ নৰিয়া গাৰে যুদ্ধ কৰি জাতিটোৰ অস্তিত্ব ৰক্ষা কৰি থৈ গ'ল, তাৰ লগত অৰবিন্দ ৰাজখোৱাৰ তুলনা কৰা হ'ল। অথচ অসমীয়া মানুহ নিমাত। আমি কোৱা নাই অৰবিন্দ ৰাজখোৱাই কি কৰিছে নকৰিছে, এইটো বেলেগ চেপ্টাৰ, সেইটো বিষয় ইয়াত নাহে। কিন্তু তুলনা কি কাৰণ কৰা হৈছে? গতিকে এজন বীৰক ভেঙুচালি কৰা হোৱা নাইনে? এই কথাবিলাকৰ প্ৰতিবাদ হ'ব লাগে, সৰ্বত্ৰে এইবিলাক প্ৰতিবাদ হ'ব লাগে। আৰু এই প্ৰতিবাদটো কেৱল যে প্ৰায়বোৰ ছাত্ৰ সন্থা ল'ৰাকেইটাই কৰিব লাগে সেইটো কথা নহয়, কিন্তু এই প্ৰতিবাদটো অসমৰ প্ৰতিজন অসমীয়াই কৰাটো উচিত। অলপ আগতে ভিতৰত আলোচনা হৈছে ফেচবুকৰ কথা লৈ, কৈছে আহোম ৰমণীক 3000 টকাত পায় বুলি ক'লে। অসমৰ এক নিউজ চেনেলৰ এজন সাংবাদিকে আহোম ৰমণীক 3000 টকাতে কিনিবলৈ পালে বুলি ক'লে। এইটোত আমাৰ আহোম মানুহখিনিও দুখ আছে, কিন্তু মই আহোমৰ যিসকল আজি উঠি অহা প্ৰজন্ম আছে তেখেতসকলক আমি গালি পাৰিবলৈ আছে যে তাই অসম ছাত্ৰ সন্থাই সৰ্বত্ৰে প্ৰতিবাদ কৰিলে, মুছলিমে 2-1 সংগঠনে কৰিলে, কিন্তু সেই পৰিৱেশ অসমৰ সৰ্বত্ৰে কিন্তু প্ৰতিবাদৰ জোৱাৰ কিন্তু নুঠিলে। স্কুল কলেজবিলাকত আহোমৰ ৰমণীবিলাক আছে, কোনো স্কুল কলেজত তেনেকুৱা প্ৰতিবাদ আমি দেখিবলৈ পোৱা নগ'ল। কিন্তু এই বাক্যশাৰী যদি যে বড়োলেণ্ডত ক'লহেঁতেন, বড়ো যুৱতীক লৈ যদি এনেকুৱা বাক্য কৰিলেহেঁতেন, হয়তো সমগ্ৰ বড়োলেণ্ড আজি জ্বলি গ'লহেঁতেন। গতিকে আহোমক লৈ কিমানৰ ভেঙুচালি কৰা নহয়। আৰু এই কথাবিলাক যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া কয় যে আহোমে সাম্প্ৰদায়িকতা কৰিছে। আজি ডিম্বেশ্বৰ গগৈৰ কথা ইয়াত নকলে হয়তো আমাৰ আধৰুৱা হৈ যাব যে ডিম্বেশ্বৰ গগৈ পৃথক এখন আহোম ৰাজ্য বিচাৰি তেখেতে সংগ্ৰাম কৰা নাছিল, পৃথক আহোমলেণ্ড বিচৰা নাছিল। ডিম্বেশ্বৰ গগৈ বিচাৰিছিল অসমৰ বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয়তা, অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সমমৰ্যাদা, সম অধিকাৰ যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণেহে তেখেতে প্ৰতিবাদ কৰিছিল। কিন্তু তেখেতৰ কি দুখ আছিল যে জীৱন টানি পিনি তেখেতক লক্ষীপুৰত কবৰস্থ কৰা হ'ল? তাৰ উত্তৰ কিন্তু আজি আলফাই আমাক আজিও দিব নোৱাৰিলে। গতিকে এইবিলাক কি হয়, অসমত আজি হাজাৰৰো ওপৰ আজি সংগঠন আছে, সি জাতীয় সংগঠনেই হওক বা জনগোষ্ঠীয় সংগঠনেই হওক। অসমৰ প্ৰতিটো জনগোষ্ঠীৰে একোটা একোটা হয়তো সংগঠন আছে। কেৱল আহোমে সংগঠন কৰিলেই কাৰোবাৰ দুখ লাগে, কাৰোবাৰ গাত পুৰণি উঠে, এইবিলাক কেনেকুৱা কথা? আমিতো পৃথক ৰাজ্য এখন বিচৰা নাই। আজি যিদৰে অসমত পৃথক ৰাজ্যৰ ধুম উঠিছে ডিমাণ্ড কৰা, আমি ক'ৰবাত কৈছো নেকি যে আহোমলেণ্ডখন আমাক লাগে? 600 বছৰ আমি ৰাজত্ব কৰিছিলো, পুনৰ আমাক আহোম ৰাজ্য ঘূৰাই দিব লাগে? আমি কৈছো নেকি ক'ৰবাত? কিন্তু আমি এইটো কথা কৈছো যে আহোমৰ সেই সময় যি আমাৰ যি সন্মান আছিল, যি গৌৰৱ আছিল, সেইবিলাকক অন্ততঃ পুনৰ মূল্যায়ন হোৱাটো বিচাৰিছো। আমি পুনৰ আহোম আসনৰ পুনৰাবৃত্তি বিচৰা নাই, যাতে এটা পুনৰ মূল্যায়ন হোৱাটো উচিত। আজি ৰংঘৰ কাৰেংঘৰ আছে, আজি তলাতল ঘৰ আছে, সেইবিলাকক গ'লে আপোনালোকৰ চকুমানি উঠিব। আজি চৰাইদেউ কি পৰ্যায়ত আছে? একেই কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীন। আজি চৰাইদেউত দেখিব বছৰৰ 1 তাৰিখ হ'ব, তাত চব ডেকা জীয়ৰী চৰাইদেউলৈ দৌৰ মাৰে। তাত চৰাইদেউ মৈদামৰ ওপৰত উঠি তাত কি কৰে? ভাংৰা নাচ দিয়ে। পিতৃৰ মৰিশালীত নাচিবলৈ কোনে দিয়ে? যিবিলাক জাৰজ, যিবিলাকে নিজৰ পিতৃক চিনি নাপায়, সেইবিলাকেহে দিয়ে। আজি আহিম জাতো আমি
আহোম জাতিৰ আমি যিসকল আজি ডেকাতে আছো আমি আচলতে যাৰজনে পৰ্যবেক্ষিত হৈছো সেইকাৰণে হয়তো পিতৃ মৰিয়ালি আমি তেনেধৰণে নাচিবলৈ দিছো গতিকে এইবিলাকৰ প্ৰতিবাদ কৰাৰ সময় কিন্তু আহি পৰিছে আজি ৰংঘৰ ফাট মেলিছে আজি তাত 8-9 টাকৈ আমাৰ জেললৈ গৈছে প্ৰতিবাদ কিন্তু সৰ্বত্ৰ হোৱা নাই গতিকে এই কথাবিলাক যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া কয় যে টাইম ছাত্ৰ সন্থাই সাম্প্ৰদায়িকতা কৰিছে গতিকে নিজৰ জাতিটোৰ কথা নিজৰ যি সংস্কৃতি আছে নিজৰ যি ঐতিহ্য আছে এইবিলাক ৰক্ষা কৰাৰ কাৰণে যদি অসমীয়া জাতি যদি সঁচাৰ্থ যদি আগবাঢ়ি নাহে তেতিয়াহ'লে আমাৰ তাত তেজ নিহিত হৈছে আমাৰ তাত আৱেগ অনুভূতি জড়িত হৈ আছে আজি লাচিতক লৈ কোনোবাই ফেংচাৰি কৰিলে কোনোবাৰ হয়তো গাত পুৰণি নুঠিব পাৰে এজন আহোম যুৱক হিচাপে অন্তত আমাৰ এবাৰ হ'লেও গাত পুৰণি উঠে সেইকাৰণে আমি টাইখন ছাত্ৰ সন্থাই আমি ক'বলৈ বাধ্য হৈছো যে প্ৰকৃতাৰ্থত যদি অসমীয়া জাতিয়ে সঁচা অৰ্থত যদি 20 জনক যদি সন্মান দিব নিবিচাৰে তেতিয়াহ'লে আমাৰ তাত কোনো দ্বিমত নাই আমাৰ তাত কোনো আক্ষেপ নাই তেখেতক আমি জীয়াই ৰাখিম আমাৰ মনৰ মাজত তেখেতক আমি জীয়াই ৰাখিম আহোম জনগোষ্ঠীটোৰ আমাৰ নিজৰ হৃদয়ত কিন্তু তেখেতক ব্যৱহাৰ কৰিব নোৱাৰিব যেতিয়াই জাতিৰ অস্তিত্বৰ সংকট আহিব তেখেতৰ নাম কিন্তু কোনেও ল'ব নোৱাৰিব এইটো কিন্তু আমি আজিয়ে সকীয়াই থৈছো যদি সঁচা অৰ্থত যদি অসমীয়া জাতিয়ে যদি তেখেতক সন্মান দিব বিচাৰে তেতিয়া প্ৰকৃতাৰ্থত তেখেতৰ যি আদৰ্শ তেখেতৰ যি ত্যাগ সেই ত্যাগক অন্ততঃ তেখেতসকলে এবাৰ হ'লেও স্মৰণ কৰিবলৈ শিকক শ্ৰদ্ধাভাজন ৰাইজসকল কথাবোৰ বেছি ক'ব বিচৰা নাই সময় যথেষ্ট হৈছে বহু কেইজন বক্তা আছে সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডাঙৰীয়া আছে তপন গগৈ ডাঙৰীয়া আছে এই অঞ্চলৰ পৰাই প্ৰতিনিধিত্ব কৰিছে সমগ্ৰ অসমৰ নেতৃত্ব দিছে অসমৰ জাতি সমস্যা জনগোষ্ঠীয় সমস্যা যিমানবিলাক সমস্যা আছে প্ৰতিটো সমস্যাত আজি তেখেতসকলে মাত মাতি আহিছে এইটো আমি অস্বীকাৰ কৰা নাই কিন্তু ইয়াৰ লগতে আমি এইটো অন্ততঃ তেখেতক এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা বুলিয়ে নহয় এজন আহোম জনগোষ্ঠীৰ এজন প্ৰতিনিধি হিচাপে তেখেতক আমি কৈ যাম যে মহাবীৰ লাচিত বৰফুকন মূলা গাভৰু জয়মতীৰ যি ত্যাগ যি দেশপ্ৰেম সেইটো কেৱল অসমতে নহয় কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বত তেখেতসকলৰ নাম উজ্বলাই তুলিবৰ কাৰণে সদৌখন ছাত্ৰ সন্থাৰ কিন্তু দায়বদ্ধতা ইয়াত কিন্তু তেখেতসকলে অস্বীকাৰ কৰিব নোৱাৰে তেখেতসকলৰ কিছু দায়বদ্ধতাটো আছে এইখিনি অন্ততঃ এইকাৰণেই কৈছো যে এজন জনগোষ্ঠীৰ পৰা যিহেতু তেখেতে প্ৰতিনিধিত্ব কৰিছে তেখেতৰ দায়বদ্ধতাটো অধিক সেইকাৰণে তেখেতক নিজৰ এজন জ্যেষ্ঠ ভাতৃ হিচাপে অন্ততঃ এই কথাকেইটা মই পুনৰ তেখেতক সোঁৱৰাই দিব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজসকল আপোনালোকক ধন্যবাদ জনাইছো অন্ততঃ এই শীতৰ বতৰতো আপোনালোকে বহি আছে আমাৰ এনেকুৱা বিজতৰীয়া গানবিলাক শুনিবৰ কাৰণে বিজতৰীয়া বুলি কৈছো আমি কোনো গান গাব নাজানো আমি ভূপেন হাজৰিকা নহয় আমি জুবিন গাৰ্গ নহয় ভাল ভাল কথা আপোনালোকৰ মন ভাল লগাবলৈ আমি এনেকুৱা ধৰণেই কথাবিলাক কওঁ কাৰোবাৰ হয়তো ইয়াত এই কথাবিলাক কওঁতে হয়তো আপোনালোকৰ মনত হয়তো ক'ৰবাত আঘাত লাগিব পাৰে তাৰ কাৰণে আপোনালোকক মই সজোৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো সদৌ শেষত সদৌ টাইম ছাত্ৰ সন্থাৰ সাপেক্ষাতি আঞ্চলিক সমিতিৰ উদ্যোক্তাসকল তথা এই স্থানীয় যিসকল ৰাইজ যিসকলে নিজৰ দহুবন কাটি কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিছে যিসকলে সদায় পৰ্দাৰ বেগফালে থাকে আমি হয়তো তেখেতসকলক কোনোদিন চিনি নাপাওঁ সেইসকলক মই সশ্ৰদ্ধ প্ৰণিবাদ জনাই আজি এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিলো ধন্যবাদ সদৌ টাইম ছাত্ৰ সন্থা জিন্দাবাদ